এইবিলাক পানী সোমাব ধৰিছে বাৰী পিছেদি আমাৰ। যোৱাকালি ৰাতি যেনেকুৱা বৰষুণ গৈছে একদম পুৰা আমাৰ নদীটো পুৰা ফুল বাগৰি গৈছে পানী হৈ, আৰু এইফালে চবফালে পানীবিলাক সোমাই আছে, আৰু পথাৰততো অৱস্থা নাই, একদম সাগৰ যেন হৈ আছে। কি কৰিব উপায় নাই, এনেকুৱা হ'লে গৰুবিলাকো ৰাখি থৈ দিছোঁ ঘৰতে, পথাৰত দিবলৈ জেগা নোহোৱা হৈছে। এতিয়া কি কৰিম, পানী হয় মানে এটা চিন্তা হয়, ঘৰ বাৰীবিলাক চাব নোৱাৰা হয়, একদম লেতেৰা হৈ যায় আৰু দুৰ্গন্ধ বাছ ওলাই যায়। তো চাওঁ কিমান দেৰিলৈ থাকে পানীটো। তো এইটো আমাৰ নদীটো, আপোনালোকক যেনে দেখাই থাকোঁ, মোৰ ভিডিঅ'ত দেখাই পাব প্ৰায় নদীটো। তো এইবিলাক এনেকুৱা পানী হৈছে, এইবিলাক কাণমান পানী হৈ গৈছে। পানী ৰোৱা নাই, আহি আছে। কিমান পানী সোমাই আহিছে এতিয়ালৈকে। ইয়াতে এটা চিন দিয়া আছিলে, চিনটো তলত গৈছে, এইটো চিনটো। এইবিলাক পানী আৰু কেতিয়া, ইয়াতে পানী ৰলে মানে একদম আমাৰ পথাৰবিলাকতে পানী ৰ'ব। এয়াই বানপানী আমাৰ ইফালে মানে এটা ভাল, নদীত পানী ৰলে আমাৰ ইফালে পথাৰতো পানী ৰৈ যাব, চিন্তা নাই। গতিকে নদীত পানী ৰোৱাটোৱে কামনা কৰি আছোঁ, নহ'লে এইবিলাক ঘৰ বাৰীবিলাক চাব নোৱাৰা অৱস্থা হৈ যাব। তো আমাৰ ইফালে বাৰু এনেকুৱাই বিভিন্ন জেগাত দেখি আছোঁ, নিউজতো দেখি আছোঁ, বহুত ডাঙৰ ডাঙৰ বানপানী আছে। ত' তাতেও সোনকালে এইবিলাক ঠিক হওক, ভাল হওক সোনকালে, তো তাৰে কামনা কৰিছোঁ। বাই বাই।